নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম ষ্টাডি হাবলৈ আপোনালোকক স্বাগতম জনাইছো আজি আমি জেনাৰেল সায়েন্সৰ ওপৰত পাৰ্ট এতিয়াৰ পৰা ভাবিছো যে আমি জেনাৰেল সায়েন্সৰ ওপৰতো আপোনালোকক জিকেৰ দৰে পাৰ্ট ওয়াইজ কিছুমান কোৱেশ্চন ডিসকাশন কৰি থাকিম গতিকে আমাৰ আজি জেনাৰেল সায়েন্সৰ পাৰ্ট নম্বৰ 1 বলক আমি স্টাৰ্ট কৰি দিম বলকচোন আমি আশা কৰিছো যে আপোনালোকৰ আমি আগবঢ়োৱা এইবোৰ কোৱেশ্চন সমূহৰ পৰা অলপ হলেও আপোনালোকৰ সুবিধা হ'ব কম্পিটিটিভ এক্সামবোৰত বলকচোন আমি স্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 1 সকলো জীৱৰ দেহ গঠনৰ একক কি ইয়াতে আমাক কোৱেশ্চনত কৈছে যে সকলো জীৱৰ দেহ গঠনৰ এককটো কি Question, what is the unit of body structure of all organism? আমাক কৈছে যে আমাৰ জীৱসমূহৰ মানে যিমান লিভিং অৰ্গেনিজম আছে জীৱসমূহৰ দেহ গোটেই বডিটো কিহেৰে তৈরি হয় কিহেৰে বনোৱা থাকে একেবাৰে ক্ষুদ্ৰতম এককটো কি আমি অপচনবোৰ চাও আহক A আছে সেল B টিস্যু C আছে অৰ্গান এন্ড D আছে নটা মানে ওপৰৰ এটাও নহয় সেল আমি অসমীয়াত যদি ইয়াতে চাব যাও সেল মানে হৈছে কোষ কলা মানে হৈছে সৰি টিস্যু মানে হৈছে কলা অৰ্গান মানে হৈছে অংগ আৰু ইয়াৰ ওপৰত এটা নহয় তেন্তে আমি বলকচোন চাও এনসাৰটো কি হ'ব শুদ্ধ এনসাৰটো ইয়াৰ শুদ্ধ এনসাৰ হ'ব সেল সেল মানে হৈছে কোষ আমাৰ দেহটো পুৰা বডিটো আমাৰ এনেকুৱা সৰু সৰু সেলেৰে গঠিত থাকে এই সেলবোৰ যেতিয়া এনেকৈ একলগ হৈ থাকে তেতিয়া আমাৰ টিস্যু গঠন হয় বা কলা গঠন হয় আৰু কলাবোৰ লগ লাগি আমাৰ এটা অৰ্গান গঠন হয় আৰু অৰ্গানবোৰ পিছত অৰ্গান সিস্টেম হয় এনেকৈ আমাৰ বডিৰ ষ্ট্ৰাকচাৰবোৰ গঠিত হয় নেক্সট কোৱেশ্চন নম্বৰ 2 মানুহৰ দেহত কেইডাল হাড় থাকে কিমানডাল হাড় থাকে বা বোন থাকে ইয়াতে কৈছে হাউ মেনি bones are there in the human body মানুহৰ দেহত কিমানডাল হাড় থাকে কোৱেশ্চন সৰি অপচনবোৰ চাও আহক অপচন A 207 option B 211 option C 206 and option D option C 202 and option D আছে 206 নিশ্চয় আমি শুদ্ধ এনসাৰটো জানো মানুহৰ গোটেই শৰীৰত কিমানডাল হাড় থাকে টোটেল option D 206 মানে 206 next question number 3 মানুহৰ দেহৰ কি অংশ সৰ্ববৃহৎ বা আমি এনেদৰেও ক'ব পাৰো যে মানুহৰ দেহৰ সৰ্ববৃহৎ অংশটোৰ নাম কি কোনটো পাৰ্ট মানুহৰ সৰ্ববৃহৎ সকলোতকৈ ডাঙৰ what is the largest part of the human body সকলোতকৈ largest part কোনটো হয় অপচনবোৰ চাও আহক option A skin option B kidney option C liver option D heart এৰ অপচনবোৰ মই এছামিছত কৈ দিছো skin ছাল B আছে kidney মানে বৃক্ক C আছে liver মানে যকৃত আৰু D আছে heart মানে হৃদপিণ্ড এৰ শুদ্ধ এনসাৰটো চাও আহক শুদ্ধ এনসাৰ হৈছে skin মানে ছাল আমাৰ শৰীৰৰ ছাল হৈছে সকলোতকৈ বৃহৎ অংশ হিউম্যান বডিৰ নেক্সট কোৱেশ্চন নম্বৰ 4 সাধাৰণ নিমখ আমি যে খাও যোনটো সল্ট আমি খোৱাত ব্যৱহাৰ কৰো ৰান্ধাৰ সময়ত হেতু হৈছে কমন সল্ট সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি মানে কেমিক্যাল নেমটো আমাক ইয়াতে সুধিছে what is the chemical name of common salt আমি খোৱা নিমখৰ কেমিক্যাল নাম কি অপচনবোৰ চাও আহক অপচন A ইয়াতে কিছুমান সিম্বল দিয়া আছে মই নামবোৰ কৈ যাও আপোনালোকে পাৰিলে নামবোৰ লিখি যাব ইয়াতে KCl মানে পটাছিয়াম ক্লোৰাইড অপচন B আছে NaCl Na মানে সোডিয়াম ক্লোৰাইড C আছে CaCl মানে ক্যালসিয়াম ক্লোৰাইড and D আছে H2O সৰি 2 টো ইয়াতে তলত হ'ব লাগিছিল এনেকে molecules number তো H2O মানে water বুজায় তেন্তে আমাৰ water সাগে নিশ্চয় নহব D নম্বৰ অপচন কাটা আমাৰ শুদ্ধ এনসাৰটো চাও আহক অপচন B NaCl মানে সোডিয়াম ক্লোৰাইডক আমি যোনটো কমন সল্ট খোৱাত যোনটো নিমখ ব্যৱহাৰ কৰো সেইটো সোডিয়াম ক্লোৰাইড ৰাসায়নিক নাম মনত ৰাখিব নেক্সট কোৱেশ্চন নম্বৰ 5 একেবাৰে সহজ কোৱেশ্চন আমি উশাহত কি গেছ লওঁ তথাপিও কিছুমানে ভুল কৰে আমি উশাহত লোৱা গেছৰ নাম কি which gas do we use when we breathe আমি যেতিয়া উশাহ লওঁ তেতিয়া আমি কি গেছ গ্ৰহণ কৰো অপচনবোৰ চাও আহক অপচন A কাৰ্বন ডাই অক্সাইড CO2 টো তলত হ'ব লাগিছিল নেক্সট অপচনত আছে অক্সিজেন O2 next আছে হাইড্ৰোজেন H2 and D নম্বৰত আছে N2 নাইট্ৰোজেন
ইয়াৰ শুদ্ধ আনসাৰটো আমি নিশ্চয় জানো অপচন চাও অপচন শুদ্ধ আনসাৰটো হ'ব অক্সিজেন সৰি অক্সিজেন কোশ্চেন নম্বৰ 6 গছে কি প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে মানে খোৱা কেনেকৈ বনায় আমি জানো যে গছৰ খোৱা বনোৱা পদ্ধতিটো একেবাৰে বেলেগ আমাৰ দৰে নহয় আমি খোৱাৰ কাৰণে কোনো গছ নাইবা কোনো এনিমেলছৰ ওপৰত ডিপেন্ডেন্ট হ'ব লাগে কিন্তু গছ নিজৰ খাদ্য নিজেই নিজৰ বডিতে প্ৰস্তুত কৰি ল'ব পাৰে গতিকে কি প্ৰক্ৰিয়াৰ দ্বাৰা গছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে এই প্ৰক্ৰিয়াটোৰ নাম আমাক সুধিছে বাই হুইচ প্ৰসেছ ডু প্লান্টছ প্ৰিপেয়াৰ ফুড কোনটো প্ৰসেছত কৰে অপচন এ আছে অসমোসিস অপচন বি আছে ডিফিউজন অপচন সি আছে ফটোসিনথেসিস এন্ড অপচন ডি আছে নটা মানে ইয়াৰ এটা নহয় অপচন বোৰৰ মই এছএমএছ মিনিং বোৰ কৈ দিছো অসমোসিস মানে হৈছে আশ্ৰিতি বুলি কয় অসমোসিসক এটো আশ্ৰিতি বুলি পাব অসমীয়া অপচন বি আছে ডিফিউজন মানে ব্যাপন বুলি কয় অপচন সি আছে ফটোসিনথেসিস মানে সালোক সংশ্লেষণ এটো সালোক সংশ্লেষণ বুলি পাব তেন্তে আমি সাগে জানুৱে বহুতে ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন সি ফটোসিনথেসিস প্ৰচেছৰ দ্বাৰা মানে সালোক সংশ্লেষণ প্ৰচেছৰ দ্বাৰা গছে খাদ্য প্ৰস্তুত কৰে আপোনালোকে মনত ৰাখিব এই সালোক সংশ্লেষণ প্ৰচেছটোৰ কাৰণে গছক কিছুমান মানে ইনগ্ৰেডিয়েন্টছৰ দৰকাৰ যেনেকৈ কিছুমান এলিমেন্টছৰ দৰকাৰ যেনেকৈ কাৰ্বন ডাই অক্সাইড লাগিব সৰি তাৰপিছত ওয়াটাৰ লাগিব পানী ওয়াটাৰ লাগিব তাৰপিছত ক্লোৰোফিল থাকিব লাগিব ক্লোৰোফিলটোৰ বিষয়ে মই পিছত ভালকে কম ক্লোৰোফিল কি হয় ক্লোৰোফিল থাকিব লাগিব তাৰপিছত সানলাইট থাকিব লাগিব তাৰপিছতহে এইবোৰ প্ৰক্ৰিয়া যেতিয়া ৰিএকচন হ'ব এই বস্তুবোৰৰ তেতিয়াহে গছে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি উলিয়াব পাৰিব তাৰ মানে গ্লুকোজ প্ৰস্তুত কৰিব পাৰিব যোনটোৰ ৰাসায়নিক সংকেত হৈছে C6H12O6 আপোনালোকে মনত ৰাখিব আৰু অক্সিজেন গেছটো ৰিলিজ কৰি দিব নেক্সট কোশ্চেন নম্বৰ 7 কুকুৰি কণা ৰস কি ভিটামিনৰ অভাৱৰ কাৰণে হয় what vitamin নহয় ইয়াতে which vitamin লিখিব লাগিছিলে which vitamin deficiency causes night blindness কোনটো বেমাৰৰ ভিটামিন ডিফিচিয়েন্সি হলে নাইট ব্লাইন্ডনেস বা কুকুৰি কণা ৰোগবিধ হয় আমি জানো যে ভিটামিন মেইনলি 6 প্ৰকাৰৰ হয় ভিটামিন ফাৰ্স্ট এ ভিটামিন এ বি সি ডি ই এন্ড কে এই 6 টাইপৰ ভিটামিন হয় 6টা টাইপৰ ভিটামিন হয় আৰু এই ভিটামিনবোৰৰ যেতিয়া ডিফিচিয়েন্সি হয় মানে এইবোৰৰ যেতিয়া কম হয় মানে আমাৰ শৰীৰত যেতিয়া এইবোৰ কমি যায় এইবোৰৰ মাত্ৰা যেতিয়া কমি যায় তেতিয়া আমাৰ শৰীৰত কিছুমান ৰোগে দেখা দিয়ে ইয়াৰে ভিতৰত এই এনেকুৱা এটা ৰোগ হৈছে নাইট ব্লাইন্ডনেস যোনটো নেকি আমি যোনবোৰ ৰোগী মানে দিনত ভালকে দেখিব পাৰিব কিন্তু আন্ধাৰ হোৱাৰ লগে লগে মানে আন্ধাৰত ভালকে দেখা নাপায় কুকুৰি কণা বুলি কোৱা হয় এইটো আমি অপচনবোৰ চাও হওক অপচন এ ভিটামিন এ অপচন বি ভিটামিন বি অপচন সি ভিটামিন সি এন্ড অপচন ডি ভিটামিন ডি ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপচন এ ভিটামিন এ ইয়াতে জানিবলগীয়া এখন চাৰ্ট আছে আপোনালোকে চাই ল'ব আমাৰ কেতিয়াবা এনেকুৱা থাকিব পাৰে ভিটামিন এ নিদি ভিটামিন এৰ আন এটা নাম আছে যোনটো কেমিক্যাল নেম বুলি কোৱা হয় এইবোৰ নাম কেতিয়াবা অপচনত থাকিব পাৰে গতিকে এই চাৰ্টখন আপোনালোকে এবাৰ ভালকে পঢ়ি ল'ব ভিটামিন এৰ ৰাসায়নিক নামটো হৈছে বা কেমিক্যাল নেমটো হৈছে ৰেটিনল বুলি কয় ভিটামিন এ ভিটামিন সি এসকৰ্বিক এসিড ভিটামিন ডি কেলচিফেৰল ভিটামিন ই টকোফেৰল ভিটামিন কে ফাইলোকুইনিন ভিটামিন ভিটামিন বি যোনটো মই কৈছিলো ভিটামিন বি কমপ্লেক্স একচুয়ালি বহুত কেইটা টাইপস থাকে ভিটামিন বি ভিটামিন বি1 যোনটো কোৱা হয় থিয়ামাইন ভিটামিন বি2 ৰিবোফ্লেভিন ভিটামিন বি3 নিয়াচিন ভিটামিন বি5 পেন্টোথেনিক এসিড ভিটামিন বি6 পাইৰোডিক্সাইন ভিটামিন বি7 বায়োটিন এন্ড ভিটামিন বি9 ফলিক এসিড আপোনালোকে নাম কেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব নেক্সট কোশ্চেন আমৰ বৈজ্ঞানিক নাম কি আম
আমি সকলোৱে জানোৱে আম আম হৈছে ফলৰ ৰজা হয়নে আম ফলৰ ৰজা গতিকে আমাৰ কিছুমান পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ কোৱেশ্চন দিয়ে যে সাইন্টিফিক নেম লাগে সাইন্টিফিক নেমবোৰৰ কাৰণে আপোনালোকে আমাৰ ৱেবসাইট www.assamstudyhub.com ভিজিট কৰিব পাৰে আমি ইয়াতে বহুত এনিমেলছ বহুত ফ্ৰুটছ তাৰপিছত ভেজিটেবলছৰ সাইন্টিফিক নেম দিয়া আছে আপোনালোকে চাই ল'ব পাৰে এতিয়া আমি আমৰ সাইন্টিফিক নেমটো চাও হওক ভিটামিন সৰি অপশনবোৰ চাও হওক অপশন এ আছে ৰজা ইন্ডিকা অপশন বি আছে মেঞ্জিফেৰা ইন্ডিকা অপশন সি আছে ককচ লুচিফেৰা এণ্ড অপশন ডি আছে মলাছ ডোমেষ্টিকা এবোৰ গোটেই কেইটাই একটা কোনবা ফ্ৰুটছ নাইবা প্লেন্টছৰ নাম হয় সাইন্টিফিক নেম হয় আপোনালোকে শুদ্ধ আনসাৰটো চাই লওক শুদ্ধ আনসাৰটো হৈছে মেঞ্জিফেৰা ইন্ডিকা হৈছে আমৰ বৈজ্ঞানিক নাম বা সাইন্টিফিক নেম গতিকে এই কেইটাৰো আমি মনত ৰাখিব লাগিব ৰজা ইন্ডিকা হৈছে আমি ইন্ডিয়ান যোনটো ইন্ডিয়ান ৰ'জ গোলাপ ফুল এটো ৰজা ইন্ডিকা বুলি কয় সাইন্টিফিক নেম আৰু ককচ লুচিফেৰা হয় কোকোনাট ট্ৰি ককচ লুচিফেৰা বুলি কয় এণ্ড মলাছ ডোমেষ্টিকা হৈছে এপেল সাইন্টিফিক নেম হৈছে মলাছ ডোমেষ্টিকা আপোনালোকে নাম কেইটা মনত ৰাখিব নেক্সট question number 9 কেৰাটিন নামৰ প্ৰটিনবিধ ক'ত পোৱা যায় where is the protein called keratin found কেৰাটিন এবিধ প্ৰটিনৰ নাম আৰু এই প্ৰটিনবিধ আমাৰ শৰীৰৰ ক'ত পোৱা যায় এটোৱে কোৱেশ্চন কৈছে অপশনবোৰ চাই আহক অপশন এ আছে হেয়াৰ চুলি অপশন বি আছে স্কিন ছাল অপশন সি আছে টাং জিভা অপশন ডি আছে টিথ দাঁত ইয়াৰ শুদ্ধ আনসাৰ হ'ব অপশন এ হেয়াৰ অপশন এ হেয়াৰ আৰু আপোনালোকে মনত ৰাখিব আমাৰ নখ বা নেইলছতো কেৰাটিন পোৱা যায় আৰু স্কিনটো হ'ব স্কিনৰ একচুয়ালি স্কিনৰ তিনিটা এনেকুৱা লেয়াৰ থাকে ফাৰ্স্ট লেয়াৰটো যেটো মানে আউটাৰ লেয়াৰ বুলি কয় আউটাৰ লেয়াৰতো প্ৰটিন পোৱা যায় আপোনালোকে মনত ৰাখিব নেক্সট question number 10 আলুৰ খাব পৰা অংশটো কি আলু যে আমি খাও পটেটোৰ কোনটো অংশ আমি খাদ্য হিচাপে গ্ৰহণ কৰো what is the edible part of a potato এটা পটেটোৰ আমি কোনটো পাৰ্ট খাও চাও অপশনবোৰ অপশন এ আছে ফ্ৰুট ফল অপশন বি আছে ৰুট মানে শিপা অপশন সি আছে লিভ মানে পাত অপশন ডি আছে ষ্টেম মানে গাগছ গছ এটাৰ আমি যোনবোৰ কিছুমান গছৰ আমি কি খাও পাত খাও কিছুমান গছৰ আমি ফুল খাও কিছুমান গছৰ ফল খাও আকৌ কিছুমান গছৰ আমি শিপাবোৰো খাও কাৰণ গছে কি হয় প্লেন্টছে সিহঁতৰ খোৱাবোৰ যোনটো পাৰ্টত ষ্ট'ৰ কৰি ৰাখে সেইটো পাৰ্টে আমি খাও এডিবল পাৰ্ট হিচাপে খাদ্য হিচাপে গ্ৰহণ কৰো আলুৰ একচুয়ালি আমি চাব গলে আলুটোৰ কি হয় আলু সদায় মাটিৰ তলত থাকে আৰু আমি জানো যে গছ এডালৰ মাটিৰ তলত থকা পৰ্চনটো হৈছে ৰুটছ গতিকে কিছুমানে ভাবিব পাৰে যে আলুটো আমি একচুয়ালি ৰুটছ পৰ্চন খাও কিন্তু ৰুটছ নহয় আলুটোৰ এনসাৰটো আমি চাও হক আলুৰ এনসাৰ হৈছে ষ্টেম আলুৰ গাগছ হলে মানে মাটিৰ তলত থাকে নেক্সট question 11 নম্বৰ question উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হোৱাৰ কাৰণ কি উদ্ভিদৰ যে পাতৰ ৰংবোৰ আমি সেউজীয়া দেখা পাও এবোৰ কিয় হয় কি কাৰণে উদ্ভিদৰ পাতৰ ৰংবোৰ সেউজীয়া হয় what causes the leaves of plants to turn green কি এনেকুৱা কাৰণ আছে যাৰ কাৰণে উদ্ভিদ বা গছৰ পাতৰ ৰং সেউজীয়া হয় অপশন এ হিমোগ্লোবিন থকাৰ কাৰণে অপশন বি গ্লুকোজ অপশন সি ক্লোৰোফিল এণ্ড অপশন ডি আছে আইৰন ইয়াৰ শুদ্ধ আনসাৰটো হ'ব ক্লোৰোফিল মই যেতিয়া ফটোসিনথেসিসটো বুজাইছিলো তেতিয়া কৈছিলো যে আমাৰ ক্লোৰোফিলৰ প্ৰেজেন্স থাকিব লাগিব যেতিয়া ফটোসিনথেসিস হয় মানে খাল সংশ্লেষণ প্ৰক্ৰিয়া যেতিয়া হয় ফটোসিনথেসিস হোৱাৰ টাইমতে আমাৰ ক্লোৰোফিলটো থাকিব লাগে ক্লোৰোফিল হৈছে এটা সাবস্টেন্স যোন সাবস্টেন্সটো যেতিয়া পাতত এই সাবস্টেন্সটো থাকে কাৰণে পাতৰ ৰং সেউজীয়া হয় আপোনালোকে মনত ৰাখিব নেক্সট আছে question number 12 ভিটামিন ডি ৰ অভাৱত কি ৰোগ হয় what is the cause of vitamin d deficiency মই অলপ আগতে কৈছো যে আমাৰ ভিটামিন আছে 4 প্ৰকাৰৰ মেইন ভিটামিন ইয়াৰ ডি ৰ অভাৱত হয় আৰু প্ৰত্যেকটাৰে যেতিয়া ডিফিচিয়েন্সি হয় কিবা নহয় কিবা ৰোগ হয় বেমাৰ হয় আমাৰ গতিকে ভিটামিন ডি ইয়াৰ শুদ্ধ আনসাৰ হ'ব ৰিকেটছ মনত ৰাখিব ৰিকেটছ ৰোগটো এটা দাঁত আৰু হাড়ৰ হোৱা এটা ৰোগ হয় এইটো বেমাৰ হলে দাঁত বা হাড় মানে হাড়বোৰ বেন্ড হৈ যায় দাঁতৰ কিবা প্ৰবলেম হয় দাঁতবোৰ থুনুকা হৈ যায় ভাঙি যায় সহজতে এনেকুৱা ধৰণৰ হয় আৰু বেৰি হলে
মানে এটো দাঁতৰে প্ৰবলেম হ'ব অলপমান আৰু নাইট ব্লাইণ্ডনেছ তো জানেই কুকুৰি কণা আৰু স্কাৰ্ভি হৈছে ব্লিডিং গাম হ'ব মানে গামছ তো বুজি পায় দাঁতৰ গামছৰ পৰা ব্লিডিং হ'ব নেক্সট আছে 30 number question para para বা মাৰ্কাৰীৰ চিহ্ন কি মানে সিম্বল কি what is the symbol of mercury সিম্বল বোৰ চাও হক আমাৰ সিম্বল বোৰ মনত ৰাখিব লাগে আমি যেহেতু যেতিয়া মই ৰাসায়নিক সংকেতবোৰ কৈছিলো তেতিয়া কিছুমান মই এনেকুৱা ওয়াৰ্ড ইউজ কৰি এনেকুৱা সিম্বল ইউজ কৰিছিলো আপোনালোকে এই সিম্বলবোৰ মনত ৰাখিব লাগে যিমান পাৰে অপচন এ আছে Na মানে সোডিয়াম অপচন বি আছে হাইড্ৰোজেন অপচন সি আছে Hg অপচন ডি আছে Mg ইয়াৰে শুদ্ধ আনসাৰটো হ'ব Hg মানে হাইড্ৰাৰ জিৰা এটো মনত ৰাখিব Hg হৈছে মাৰ্কাৰীৰ সিম্বল আৰু ম্যাগনেসিয়াম Mg লিখা হয় হাইড্ৰোজেনক H বুলি লিখা হয় নেক্সট কোশ্চেন 40 নম্বৰ কোশ্চেন বৈদ্যুতিক বাল্বৰ ফিলামেন্ট কি ধাতুৰে তৈরি হয় বা কি ধাতুৰ what material is the filament of an electric bulb made of মানে আমি যে বাল্ব জ্বলাও বাল্বটোৰ ভিতৰত এটা থ্ৰেড লাইক স্ট্ৰাকচাৰ এটা দেখা যায় থ্ৰেডৰ নিচিনা এটা বস্তু দেখা যায় এইটো হৈছে ফিলামেন্ট আৰু এই ফিলামেন্টটো কিহেৰে তৈরি হয় কি ধাতুৰে এটা এনেকুৱা ধাতু মেটেলেৰে তৈরি হয় এই ধাতুটোৰ নাম কি জানিব লাগিব কোশ্চেন অপচন বোৰ চাও হক অপচন এ আছে টাংস্টেন অপচন বি আছে কপাৰ অপচন সি আছে এলুমিনিয়াম অপচন ডি আছে নিকেল ইয়াৰ শুদ্ধ আনসাৰ হ'ব টাংস্টেন অপচন এ টাংস্টেনে তৈরি হয় নেক্সট কোশ্চেন নম্বৰ 15 and আজিৰ শেষৰটো কোশ্চেন চাও হক পদাৰ্থৰ ক্ষুদ্ৰতম কণাটোৰ নাম কি what is the name of the smallest particle of matter মানে কোনো এটা বস্তুৰ পদাৰ্থ বা বস্তু কোনো এটা বস্তুৰ একেবাৰে ক্ষুদ্ৰতম মানে আমি যেতিয়া বস্তু এটা একেবাৰে ভাঙি সৰু সৰু টুকুৰা কৰো তেতিয়া একেবাৰে ফাইন পাৰ্টিকলছ যোনবোৰ পাম সেই পাৰ্টিকলছ বোৰৰ ক্ষুদ্ৰতম অংশটোৰ নাম কি কৈছে অপচন এ আছে মলিকুল যোনক অসমীয়াত পৰমাণু বুলি কোৱা হ'ব সৰি অণু বুলি কোৱা হ'ব নেক্সট অপচন আছে বি আছে এটম পৰমাণু সি আছে প্ৰটনে কোৱা হয় এন্ড অপচন ডি আছে নটা ইয়াৰ ভিতৰত এটাও নহয় ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপচন বি পৰমাণু মানে আমি যেতিয়া এটা মেটাৰ এটা ভাঙিম তেতিয়া আমি প্ৰথমে মলিকুলছ পাম কিছুমান ডাঙৰ পাৰ্টিকলছ পাম এইবোৰ যেতিয়া আকৌ ভাঙিম ভঙাৰ পিছত আমি সৰু সৰু একদম সৰু সৰু এটম পাম যোনবোৰ নেকি আৰু শেষত আৰু ভাঙিব নোৱাৰি আজি ইয়াতে সামৰিছো আপোনালোকৰ যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল লাগিছে আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব বন্ধুসকলৰ লগত আৰু আমাৰ চেনেল www.assamstudyhub.com সাবস্ক্ৰাইব কৰি দিব আমি আগৰ আপোনালোকে ডেসক্ৰিপচন বক্সত পাই যাব আমি জিকেৰ ওপৰতো বহুত এনেকুৱা কোশ্চেন বনাই আছো আপোনালোকে চাব বুলি আমি আশা কৰিম থ্যাংক ইউ